ভাগিনৰ তুলনি বিয়া আজি আহিছিলোঁ আপোনালোকে চাওকচোন তুলনি বিয়াৰ পৰিৱেশ কিমান ধুনীয়া এয়া মোৰ ভাগিনী ছোৱালী তাইক সজাই পৰাই ৰাখিছে আৰু নিমন্ত্ৰিত বিলাক অতিথি আহিছে মানে লগ কৰি আছে এক প্ৰেজেণ্ট দিব গৈছে প্ৰেজেণ্টবিলাক ৰিচিভ কৰিছে যাম এয়া হৈছে তুলনি বিয়া ভাগিনৰ চাওকচোন এতিয়া অতিথিবিলাকক কফি আৰু জিলাপি পকৰা দি আছে চাওকচোন gitu gitu aja আমার কাকা কাছে ঘরে মাখানো কৌশল একেলগে হয় না saya করে বিঠং আমার সব থাকবা লাগবো হয় না ওরে মনত থাকব লাগবো না দেখো কথা নহয় আমার যে আইছে সবরে থাকবো না মনত ডাঙৰ ফুৰিব অহা নাই কিয় বা গুৱাহাটী আছো আপনার ভাল না দিয়ক হেৰি কি কয় এই গোটেই মাহক ৰাখো আহা বুলি আমাৰ চব আহিছিল যে এই বাবুৰ কিবা এটা পৰীক্ষা আছে কিবা আহিছে আজি খানাটোহে নাখয় খাবও নোৱাৰে আমি হেৰি কৰিব লৈছা পিছত হেৰি গেল না এইটো ছেকেণ্ড হ'ব না এইবাৰ ছেকেণ্ড ছেমিষ্টাৰ না অঁ দিলীপ খাইছা অতিথিসকলৰ কাৰণে ইয়াতে দুপৰীয়াৰ আহাৰ যোগাৰ কৰিছে আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে অতিথিসকলে খাইছা রে
মামা দে এয়া হৈছে মাজু মামা, এয়া সৰু মামা, আৰু এয়া হৈছে মাজু মাহী ওচৰতে, আৰু তাৰ ওচৰত আছে মোৰ মা, একেলগে ভাত খাই আছে। আৰু মা আমাৰ মা, এয়া সৰু মাহীৰ লগত, আৰু সৰু মাহীৰ ল'ৰা, আৰু ডাঙৰ মামাৰ ছোৱালী অনামিকাৰ ল'ৰা একেলগে ভাত খাই আছে গোটেইবিলাকে মাৰ লগত, আমাৰ মাৰ লগত। আপোনালোকে চাই থাকক। এয়া হৈছে ৰান্ধনীশাল। ইয়াত ভাত, মাছ, মাংস, ব্ৰইলাৰ মাংস, পনীৰ, তৰকাৰী আৰু সকলোবিলাক ইয়াতে ৰেডি কৰি থৈ দিছে ৰান্ধনীশালত। আৰু ইয়াৰ পৰা নি বনাই মানে ভগাই দি আছে। এইবাৰ যে বেংকিঙৰ ডিচেম্বৰত হ'ব এইটো চলি আছে বৰ্তমান। এয়া মোৰ ডাঙৰ ভিনটোৰ ল'ৰা, ভাগিন, ডাঙৰ ভাগিন লিকু।